হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল হিৰণ্য ব্লগছ। আৰু হঠাৎ আজি উপস্থিত হ'লোহি মই ধুবুৰীত। বেলেগ কামত আহিছিল যেনিবা, তথাপি ভাবিলোঁ কি ব্লগছ এটা বনাই যাওঁ ধুবুৰীত। এইটো কাৰণে মই উপস্থিত হ'লোঁ। 70 দশকৰ যি সমগ্ৰ অসম নহয় ভাৰত জুৰি এক কঁপনি উঠিছিল ন্যায়াধীশ ভূপেন ৰাজখোৱাৰ যি ফেমিলি, সমগ্ৰ ফেমিলিক ভূপেন ৰাজখোৱাই নিজেই নিজৰ ৰান্ধনি হতুৱাই নিজৰ ফেমিলিটিক, গোটেই পৰিয়াল, তিনিজনী ছোৱালী আছিল আৰু ঘৈণীয়েকসহ গোটেইকেইজনীকে নিজ হাতেৰে হত্যাকাণ্ড কৰিছিল নিজৰ ৰান্ধনি হতুৱাই। এই দেখিছে মোৰ পিছফালে সেই ঘৰটি, ঘৰ নহয় ঠিক বাংলো বুলি জনাজাত। ধুবুৰীৰ মাজমজিয়াতে উপায়ুক্তৰ ঠিক সন্মুখত আছে, মোৰ পিছফালে থকা সেই গাড়ীকেইখন আছে, এইখিনিতে ফুলনি আছিল, তাতে হত্যা কৰি পেলাই পুতি থৈছিল। আৰু শেষত ন্যায়াধীশ ৰাজখোৱা নিজেই আনৰ ন্যায় বিচাৰ কৰাৰ বিপৰীতে নিজেই ফাঁচীকাঠত উঠিছিল যেনিবা আমি পঢ়িবলৈ পাইছিলোঁ। যি নহওক, আজি দেখুৱাইছোঁ সমগ্ৰ পৰিৱেশ। চব পিছফালে মই আছোঁ, তাতে পিছফালে দেখিছে খুব ধুনীয়া এটি বাংলো। আৰু ভাবি চাওক কি এক মানসিক পৰিস্থিতি হ'ব পাৰে, নিজে আইন বিচাৰ কৰে আৰু নিজ হাতেৰে হত্যাৰ দৰে এক অসামাজিক কাৰ্যত লিপ্ত হ'ব পালে কি এক মানসিক দুৰৱস্থা কল্পনা কৰক। তাকে দেখুৱাই গৈছোঁ। থেংক ইউ। চাই থাকিব হিৰণ্য ব্লগছ।